আজি আছাৰ লক্ষ্য উদ্দেশ্যলৈ অসমৰ প্ৰতিটো জাতীয় সংগঠনে সন্মান জনাইছিল, শ্ৰদ্ধা জনাইছিল আৰু আমাৰ কৰ্মক লৈ একে আখাৰে একে ভাষাৰে সমৰ্থন জনাইছিল। अम्बिकर फैमिली के, अम्बिकर गांव के, अम्बिकर समाज के बदलाव आने वाली हले है अभी दूसरा देश मंचले खेल में क्या आगे बढ़े तब हुई नहीं हले हमने के देश को व्यवहार करो तो है आगे शुक्र करो परिवर्तन नहीं हुई हमने के माटी बड़ी यथार्थ है आदिवासी बनकर यथार्थ माटी बड़ी है लेकिन जुदी शिक्षा नहीं रही यदि संगठन नहीं रहे हमने के माटी बड़ी हराया जाए और शिक्षा नहीं के नागौर संपत्ति उखे हमने के हाथ तक लगी माटी बड़ी आई रहे कह लिखे लेकिन शिक्षा न रहने हमने जे कोनो परिस्थिति में भी जहाँ भी हो हमने कदम से कदम उठाने पर कोई आज दूसरा मंत्र में हमने खेल में उठाने पर कोई गौरव अनुभव करिছো कियनो এটা ছাত্র সংগঠন যেটো ছাত্র সংগঠন সদৌ অসম আদিবাসী ছাত্র সন্থা আৰু আদিবাসী ছাত্র সন্থাই যেতিয়া জন্ম লাভ কৰিছিল জন্মৰ পিছৰ পৰা আজিলৈকে বৃহত্তৰ আদিবাসী সমাজখনৰ উঠি অহা প্ৰজন্মৰ যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সামাজিক অৰ্থনৈতিক এই বিভিন্ন ক্ষেত্ৰত এই ছাত্ৰ সংগঠনটোৱে কাম কৰি আছে। আৰু এটা জাতি আমি সকলোৱে উপলব্ধি কৰা প্ৰয়োজন। এটা জাতি শক্তিশালী হ'বলৈ হ'লে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয় জনসাধাৰণৰ প্ৰত্যেকখন সমাজৰ সৰ্বাংগীন উন্নতি হ'ব লাগিব। আজি সমগ্ৰ অসমৰ সামাজিক সাংস্কৃতিক অৰ্থনৈতিক আৰু উঠি অহা প্ৰজন্মৰ শৈক্ষিক দিশসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বলিষ্ঠ আৰু শক্তিশালী ভূমিকা গ্ৰহণ কৰি আছে। আৰু এই সংগঠনটো যিমানে শক্তিশালী হৈ থাকিব আমি আশা কৰিম যে সমাজখনৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তি নিশ্চয় শক্তিশালী হৈ থাকিব পাৰিব। এই সমাজখনৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰখন নিশ্চয় তেখেতসকল আগবাঢ়িব পাৰিব। আৰু এই আদিবাসী ছাত্ৰ সন্থা বা সমগ্ৰ অসমৰ প্ৰেক্ষাগৃহত যদি আমি প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ যে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অত্যন্ত বলিষ্ঠ আৰু শক্তিশালীভাৱে কাম কৰি আছে। আৰু আমি অসমৰ জাতীয় জীৱনৰ যেতিয়া যি সমস্যা নহওক কিয় আজি বিশেষকৈ শোণিতপুৰ জিলাত যিকোনো সমস্যা যেতিয়া আমাৰ মাজত আহে আমি লগে লগে আদিবাসী ছাত্ৰ সন্থা বা বিভিন্ন সংগঠনৰ লগত যেতিয়া আমি যোগাযোগ কৰোঁ আমি একেলগে ঐক্যবদ্ধভাৱে এই সমস্যা সমাধান কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ। আমি শোণিতপুৰ জিলাৰ বিশেষকৈ কেইবাটাও সমস্যা আমি দুইটা সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাত আমি সমাধান কৰিবৰ কাৰণে সক্ষম হৈছোঁ। এইখিনিতে আপোনালোকক এই কথাটো জনাবলৈ পাই সুখী হৈছোঁ যে আহি থকা দিনত যে প্ৰত্যেকটো ছাত্ৰ সংগঠন যেতিয়া শক্তিশালী হৈ থাকিব যে সমাজত আপোনালোকে শেহতীয়াকৈ জানে হয়তো বিশিষ্ট ব্যক্তিসকলে কৈছে যে আজি বিভিন্ন আমাৰ সমাজবিলাকত যিবিলাক সমাজ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত হয়তো আগবঢ়া নহয় এই শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবঢ়া সমাজখনত বা নবহা সমাজখনত আমাৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক লৈ বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলৈ গৈছে। মই গোটেই কথাখিনি ক'বলৈ নাযাওঁ, সময় যথেষ্ট হৈছে। গতিকে যেতিয়া এটা ছাত্ৰ সংগঠন শক্তিশালী হৈ থাকিব যে জিলাখনৰ প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো জেগাত এই সমাজখনত বসবাস কৰা প্ৰত্যেকগৰাকী ব্যক্তিয়ে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় সুৰক্ষিত হৈ থাকিব। আৰু সেইকাৰণে এই সংগঠনটোক আপোনালোকে সকলোৱে শক্তিশালী কৰি ৰাখক যে অসমৰ বহু সমস্যা আহি পৰিছে। আপোনালোকে নিশ্চয় জানে যে যিবোৰ সমস্যা এখন ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে সেই সমস্যা সমাধান কৰিব লাগে, কিন্তু আজি সেই সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে আমি ছাত্ৰ সংগঠনসমূহে সেই সমস্যা সমাধান কৰিবৰ কাৰণে উঠি পৰি লাগিবলগীয়া হৈছে। গতিকে